নমস্কাৰ। এনেধৰণৰ চুম্বন কৰিলে স্থিৰ কাম উত্তেজনা তীব্ৰগতিত জাগ্ৰত হৈ পৰে। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ 7টা চুম্বনৰ বিষয়ে। এই চুম্বন আপোনালোকে কৰিলে মহিলাসকলৰ কাম উত্তেজনা তীব্ৰগতিত জাগ্ৰত হৈ পৰিব। আহক তেনেহ'লে সুন্দৰভাৱে জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। দেশ, কাল আৰু প্ৰাপ্তভেদে চুম্বনৰ অৰ্থ আৰু মৰ্যাদা বেলেগ বেলেগ হৈ পৰে। সৰু ল'ৰা-ছোৱালী, পুত্ৰ কইনা, ভাই ভনী, মামা ভাগিন, ককা দেউতা আৰু নাতি নাতিনীৰ মাজত হোৱা চুম্বনক মৰমৰ নিদৰ্শন বুলি কোৱা হয়। ডেকা গাভৰু আৰু স্বামী স্ত্ৰীৰ মাজত হোৱা চুম্বনত প্ৰেম আৰু যৌন উত্তেজনাৰ নিদৰ্শন বুলি কোৱা হয়। ভাৰতৰ বাহিৰে আন কিছুমান দেশত চুম্বনক আকৌ সভ্যতাৰ নিদৰ্শন বুলিহে ধৰা হয়। 1 নম্বৰটো নিমিত্তক চুম্বন। নৱদাম্পতীৰ প্ৰথম নিশা মনৰ মাজত এটি পোৱা নোপোৱাৰ আশা, এটি লজ্জাভাৱ আৰু এটি অজান ভয় ভাৱৰ উদয় হোৱা দেখিবলৈ পোৱা যায়। ওচৰত নৱপৰিচিত ভাৰ্যা, অন্তৰত লাজভাৱ কিন্তু দেহৰ কামনাৰ তীব্ৰ জাগ্ৰত ৰ'ব নোৱাৰাৰ লাজভাৱ এফালে এৰি থৈ ভাৰ্যাক সাৱটি ধৰি লাহেকৈ কৰা প্ৰথম চুম্বনক নিমিত্তক চুম্বন বোলা হয়। প্ৰথম চুম্বনৰ পাছৰ পৰা স্বামী স্ত্ৰীৰ লাজভাৱ আৰু ভয়ভাৱ ক্ৰমে কমিবলৈ ধৰা দেখিবলৈ পোৱা যায়। 2 নম্বৰটো স্বামী স্ত্ৰীয়ে কিছুদিন সহবাস কৰাৰ পাছত উভয়ৰে লাজভাৱ আঁতৰি যাবলৈ ধৰে। স্ত্ৰীৰ অন্তৰৰ পৰা ভয় ভাৱো একেবাৰে লোপ পাবলৈ ধৰে। তেনে সময়ত চুম্বনত সমভাগ ল'বলৈও কুণ্ঠাবোধ নকৰা দেখিবলৈ পোৱা যায়। প্ৰথম নিশাৰ চুম্বনতকৈ পৰৱৰ্তী নিশাৰ চুম্বনত কিছু গ্ৰাস দেখিবলৈ পোৱা যায়। এই চুম্বনক যৌন শাস্ত্ৰসকলে বা যৌন শাস্ত্ৰকাৰে ঘনিত্তক চুম্বন নামেৰে নামাকৰণ কৰিছে। 3 নম্বৰটো স্বামী স্ত্ৰীৰ মনৰ পৰা লাজভাৱ একেবাৰে আঁতৰি গ'লে আৰু পৰস্পৰে পৰস্পৰক বুজাবুজি হ'লে চুম্বনত উভয়ৰে সমভাগে ভাগ লোৱা দেখিবলৈ পোৱা যায়। যদি স্বামীয়ে স্ত্ৰীৰ তলৰ ওঠত এক প্ৰকাৰৰ কামুৰি ধৰাৰ দৰে চুম্বন কৰে তেতিয়া স্ত্ৰীয়েও স্বামীৰ ওপৰৰ ওঠত তেনেধৰণে চুম্বন কৰিব লাগে। এনে কৰিলে দুয়োৰে কামভাৱ জাগ্ৰত হয়। দুয়োৰে সমানে চুম্বন কৰাৰ কাৰণে এই চুম্বনক সমচুম্বন বোলা হয়। 4 নম্বৰটো কিছুমান স্ত্ৰীয়ে কামনাৰ বশৱৰ্তী হৈ স্বামীৰ ওপৰলৈ গৈ স্বামীৰ গাল, ওঠ, নাক আদিত চুম্বন কৰা দেখিবলৈ পোৱা যায়। তেতিয়া স্বামীয়েও স্ত্ৰীক চুম্বনৰ দ্বাৰা প্ৰত্যুত্তৰ দিব লাগে। এনে চুম্বনক স্বামী স্ত্ৰীৰ বাসনাৰ জাগ্ৰত হোৱা বুলিও কোৱা হয় বা লগতে সম্ভোগতো তৃপ্তি লাভ কৰা বুলি কোৱা হয়। চুম্বনেৰে চুম্বনক উত্তৰ দিয়াৰ কাৰণে এই চুম্বনৰ নাম হ'ল উত্তৰ চুম্বন। 5 নম্বৰটো স্বামীয়ে স্ত্ৰীৰ স্তন, গাল, কাম উত্তেজনাৰ স্থানবোৰত জোৰকৈ চুম্বন কৰিব লাগে। এই স্থানবোৰত চুম্বন কৰিলে স্ত্ৰীয়ে লাজ পায় আৰু বাধা প্ৰদান কৰিবলৈ ধৰে, কিন্তু স্বামীয়ে নামানে। তেনে চুম্বনৰ নাম হৈছে পীড়িতক চুম্বন। এনেধৰণৰ চুম্বনত স্ত্ৰীৰ কাম উত্তেজনা তীব্ৰগতিত জাগ্ৰত হয়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজিবলৈ সক্ষম হ'ল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। তেনেহ'লে আজিলৈ নমস্কাৰ।